নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল এয়া হ'ল আজিৰ প্ৰি ফাইনেল এক্সামিনেশ্যনৰ হুজাই ডিষ্ট্ৰিক্টত অনুষ্ঠিত হোৱা আছামিছৰ কুৱেশ্যন পেপাৰ মই ইয়াত 1 মাৰ্কৰ যিমান কুৱেশ্যন এনসাৰ আছে আৰু ব্যাকৰণ সহ মই ইয়াত সকলো সলিউশন দিছোঁ তো তোমালোকে আজি কি উত্তৰ কৰিলা কি নোৱাৰিলা এটো তোমালোকে চাই পেলাই মিলাই লবা মই ইয়াত দি আছো প্ৰথম প্ৰশ্ন হ'ল এপল কোম্পানীৰ প্ৰতিষ্ঠাপকজনৰ নাম কি উত্তৰ হ'ল ষ্টিভ জবছৰ তাৰ পিছত কোনখন সন্ধিৰ পাছত ব্ৰিটিছ অসমলৈ আহে তাৰ মানে 1826 চনৰ ইয়াণ্ডাবু সন্ধিৰ পাছত তাৰ পিছত আছে কোনখন উপন্যাসৰ বাবে অৰুণোধা শৰ্মা পূজাৰীয়ে অসম সাহিত্য সভাৰ কুমাৰ কিশোৰ সৌৰণী বঁটা লাভ কৰে উত্তৰ হ'ল চাহেবপুৰাৰ বৰষুণ নামৰ উপন্যাসৰ বাবে তাৰ পিছত হ'ল প্ৰখ্যাত ক্ৰিকেটৰ যুৱৰাজ সিং কি ৰোগত আক্ৰান্ত হৈছিল উত্তৰ হ'ল কৰ্কট ৰোগত তাৰ পিছত অৰণ্য যাত্ৰাত দলটোৰ মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান আছিল উত্তৰ হ'ল 50 গৰাকী বেষ্টি জাহৰা কি বেষ্টি জাহৰা হ'ল তেহৰানৰ এক সমাধিস্থল তাৰ পিছত 10 নম্বৰ ক হ'ল বৰগীতসমূহ কি উদ্দেশ্যৰে ৰচিত হৈছে উত্তৰ হৈছে বৰগীতসমূহ নাম ধৰ্মৰ প্ৰচাৰৰ উদ্দেশ্যৰে ৰচিত হৈছিল ইয়াৰ পিছত হ'ল কোনবোৰ গীতৰ সৈতে জিকিৰ গীতৰ সুৰৰ সাদৃশ্য আছে উত্তৰ হ'ল উজনি অসমৰ প্ৰচলিত বিভিন্ন লোকগীত যেনে টোকাৰী গীত দেহ বিচাৰৰ গীতৰ সৈতে জিকিৰ গীতৰ সুৰৰ সাদৃশ্য আছে 13 নম্বৰ হ'ল মৰুণোত্তৰ কালত প্ৰকাশ পোৱা ৰঘুনাথ চৌধুৰী কবিতা পুথিখনৰ নাম কি উত্তৰ হ'ল মনাই বৰাগী তাৰ পিছত হ'ল দৃষ্টান্ত নামৰ কবিতাটোত কবিয়ে কিমান বছৰৰ আগতে মানুহজনক লগ পাইছিল ইয়াৰ উত্তৰ হ'ল 25 বছৰৰ আগতে 16 নম্বৰ ক চাওক ব্যাক বাক্য সমাসৰ নাম লিখা আহিছে ইয়াৰ প্ৰথম আহিছে অষ্টধাতু হ'ল অষ্টধাতুৰ সমাহাৰ বা আঠটা ধাতুৰ সমাহাৰ এই হ'ল দ্বিগু সমাস তাৰপিছত মহাপুৰুষ মহান যি পুৰুষ ক্ৰমধাৰণ সমাস গুৰু দক্ষিণা গুৰুলৈ দক্ষিণা তৎপুৰুষ সমাস ইয়াৰ পিছত আহিল সন্ধি ভাঙা আহিছে নায়ক হ'ল নয় যোগ অক নীৰৱ নিহ যোগ ৰৱ ইত্যাদি ইতি যোগ আদি তাৰ পিছত হ'ল মিশ্ৰ বাক্যলৈ পৰিৱৰ্তন কৰা প্ৰথম হৈছে অসাধু লোকক কোনেও সন্মান নকৰে উত্তৰ হ'ল যিসকল লোক অসাধু তেওঁলোকক কোনেও সন্মান নকৰে ইয়াৰ পিছত হ'ল মূৰ্ধন্য বা মূৰ্ধন্যাস হোৱাৰ কাৰণ কি প্ৰথম আহিল কৃপণ উত্তৰ হ'ল ৰি ৰ মূৰ্ধন্যাসৰ পাছত যদি ক বৰ্গ বা পৰ বৰ্গ অন্তস্থ ৱাব আদি হ থাকিলে তাৰ পিছত থকা দন্তন্য সদায় মূৰ্ধন্য হয় তাৰপিছত কৃষ্ণ ৰি ৰ মূৰ্ধন্যাসৰ পাছত থকা দন্তন্য সদায় মূৰ্ধন্য হয় ভূমিষ্ঠ ভূমি যুধি আদি শব্দৰ পাছত থকা স্থ শব্দৰ দন্তক্ষ সদায় মূৰ্ধন্যাক্ষ হয় তাৰ পিছত আহিল যতি চিহ্ন বহুৱা প্ৰশ্ন হ'ল হে ভগৱান মই বিপদত পৰিছোঁ মোক ৰক্ষা কৰা উত্তৰ হ'ল ইনভাৰ্টেড কমা বিগিনিং হে ভগৱান তাৰপিছত ভাৱবোধক চিন তাৰপিছত মই বিপদত পৰিছোঁ কমা মোক ৰক্ষা কৰা ভাৱবোধক চিন আৰু ইনভাৰ্টেড কমা ক্লোজ তাৰপিছত আহিল বিপৰীতাৰ্থক শব্দ লিখা ইয়াৰে হ'ল বিধৱা বিপৰীত হ'ল সধৱা অমৃত হ'লে বিগ বা গৰল প্ৰশংসা হ'লে নিন্দা তাৰপিছত আহিল এটা শব্দত প্ৰকাশ কৰা যাক পৰিত্যাগ কৰিব নোৱাৰি উত্তৰ হ'ল অপৰিহাৰ্য বা অপৰিত্যক্ত খাবলৈ অনা কলপুলি পচলা কাৰো নাম নধৰাকৈ পৰা গালি গোৱাল গালি তাৰপিছত বাক্য ৰচনা কৰা উলহ-মালহ তাৰমানে আনন্দ ফূৰ্তি তোমালোকে বাক্যখিনি তোমালোকে যেনেকৈ পাৰা তেনেকৈ লিখিব পাৰা মই ইয়াত দিছোঁ বিহুৰ দিনাখন ঘৰত এক উলহ-মালহ পৰিৱেশ বিৰাজ কৰিছিল তাৰপিছত আকাশত চাং পতা তাৰমানে অস্বাভাৱিক কল্পনা কৰা ল'ৰাজনে পঢ়া শুনা নকৰি সদায় আকাশত চাং পতা কথা ভাবি থাকে ভাত মাৰ জীৱিকাৰ উপায় নষ্ট কৰা তাৰমানে কাপোৰৰ উদ্যোগটো বহাৰ পৰা শিপিনীসকলৰ ভাত মৰিল তাৰপিছত পত্ৰই ভাঙি দেখুওৱা বহুত সহজ আহিছে ইয়াও প্ৰথম আহিল লিখক লিখ যোগ অক কাঁহী কাঁহ যোগ ই নাৱৰীয়া নাও যোগ অৰিয়া ইয়াৰ পিছত আহিল সমাৰ্থক শব্দ জিভা কপাল ললাট নদী তটিনী তাৰপিছত আহিল অম্বিকাগিৰি ৰায়চৌধুৰী কি আখ্যা দিয়া হৈছিল অম্বিকাগিৰি ৰায়চৌধুৰীক অসম কেশৰী আখ্যা দিয়া হৈছিল কপিল মুনিৰ মাতৃৰ নাম কি উত্তৰ হ'ল দেৱহূতি তাৰপিছত আহিল বাক্যটো শুদ্ধকৈ লিখিব লাগে সি ভাত খাই স্কুললৈ গ'ল তাৰপিছত হ'ল পৰি উপসৰ্গ ব্যৱহাৰ কৰি এটা শুদ্ধ বাক্য লিখা পৰিৰে আমি বহুত শব্দ সজাব পাৰি যেনে পৰিষ্কাৰ পৰিভ্ৰমণ গতিকে মই এইটোৰে বাক্য সাজিলোঁ যে তেওঁলোক গোটেই দিনটো পৰিভ্ৰমণ কৰিলে গ নম্বৰৰ শাৰীৰ ঠাইত অনুসৰ্গ বহাব লাগে সি গ'ল দেখোন বহুৱালোঁ মই বিপৰীত লিংগ পুংলিংগ আৰু স্ত্ৰীলিংগ লিখি পেলাই তেনেকৈ তোমালোকে দিবা দেৱৰ আহিছে দেৱৰৰ স্ত্ৰীলিংগ হ'ল ননদ তাৰপিছত পুৰুষ আহিছে পুৰুষ হ'ব মহিলা বা দেৱৰৰ তোমালোকে ননদ নিলিখি তোমালোকে যা লিখিব পাৰিবা এই দুয়োটাই কিন্তু শুদ্ধ হ'ব তাৰপিছত আহিল আধুনিক ৰূপ লিখা আধুনিক ৰূপ বাপি হ'ল বোপাই
হাৰলি হ'ল অতি মৰমৰ আৰু আজিৰ শৰ্ট কুৱেশ্যন এনচাৰসমূহ ইমানখিনিয়েই তাৰপিছত বাকী কুৱেশ্যন এনচাৰ তাৰমানে আৰু কি আহিছিলে এইটো চাব লাগিব ইয়াৰ পিছত ব্যাকৰণৰ ভাৱ সম্প্ৰসাৰণ আহিছে চুৰ গ'লে বুদ্ধি বৰষুণ গ'লে জাপি তাৰপিছত খ নম্বৰ এইকেইটা যিকোনো এটা কৰিব লাগে দেউতাৰ অসুখৰ বাবে তুমি এসপ্তাহ স্কুললৈ আহিব পৰা নাছিলা তাৰ বাবে ছুটি বিচাৰি প্ৰধান শিক্ষকলৈ এখন আবেদন পত্ৰ প্ৰস্তুত কৰা তাৰপিছত গ নম্বৰ তোমাৰ অঞ্চলৰ বাট পথ দলং আদি নষ্ট হোৱাত সেইবোৰৰ মেৰামতিৰ কাৰণে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি বাতৰি কাকতৰ সম্পাদকলৈ এখন প্ৰতিবেদন লিখা এই প্ৰতিবেদনটো মোৰ ভিডিঅ'ত মোৰ দিয়া আছে আৰু গোটেইখিনি একদম সহজ আহিছে কুৱেশ্যন পেপাৰ তাৰপিছত আহিল ৰচনাত যিকোনো এটা দিছে তোমাৰ প্ৰিয় গ্ৰন্থ তাৰপিছত ইফালে আছে চাওক অসমৰ কুটিৰ শিল্প তাৰপিছত আছে পুথিভঁৰাল তো আজিৰ কুৱেশ্যনখিনি ইমানখিনিয়েই বহুত সহজ আহিছে আশা কৰোঁ তোমালোকে বহুত ভাল নম্বৰ পাবা আজিলৈ ইমানেই থেংক ইউ এণ্ড বাই বাই